আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। সেই দোস্ত কোৱা নাই বাৰু, হেল্ল' দোস্ত কৈছোঁ। বাদ দিয়ক হাই ফ্ৰেণ্ডছ। তো আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি ভ্লগ মানে দুৰ্গা পূজাৰ স্পেচিয়েল ভ্লগ হয়। দুৰ্গা পূজা যাবা বোপাই ধন যাব, মোৰ লগত যাবা না? যাওঁ দিয়ক, পূজা চাবা যাম। গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম যিখিনি বাৰু। তো ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰিম। তো চাই কেমেৰাটো হিলিছে, বেয়া পাইছে নেকি আপোনালোকে? কেমেৰাটো হিলি আছে মানে বুলি যাই আছোঁ, মানে চাইকেলত বোপাই জন আছে, মই বুলি যাই আছোঁ। তো কেমেৰাটো হিলিছে, বেয়া নাপাব আৰু সেই বুলি। হেপী দুৰ্গা পূজা এডভান্স, মানে যিসকলে যোৱা নাই। তো পৰিৱেশটো ভালেই মানে। তো এতিয়া দুৰ্গা পূজা চাবলৈ যাম, কিন্তু আগৰ দৰে পৰিৱেশ নাই। এইটো আমাৰ খানাজান, নদীখনৰ নাম খানাজান। তো ইয়াতে হাঁহ কেইটামান আছে, হাঁহ। হেল্ল' 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 কওক। হেল্ল', ক'ত যাই আছা এতিয়া? মই এতিয়া ধাৰাপুৰ যাই আছোঁ। ধাৰাপুৰ যাই আছা? হা, মিছা কথা। কি বুলি কবা পুকুন্দা নাজানো, পুকুন্দা পুকুন্দা যাই আছোঁ দুৰ্গা তো পূজা যাই আৰু পামে আৰু। আৰু পূজাত কাপোৰ লৈছা না? টিউচন পূজাত কাপোৰ লৈছা না? পূজা কাপোৰ লৈছা নেকি? পূজাৰ কাপোৰ লৈছোঁ। একযোৰ লৈছোঁ আৰু লৈছা? এইযোৰা নেকি? এইযোৰা নহয় দিয়ক, বেলেগ একযোৰ এইযোৰা একযোৰ তো এতিয়া যাই আছোঁ। এতিয়া আহি গ'লো আমি আৰু পূজা, ইয়াতে দুৰ্গা পূজা হ'ব, দুৰ্গা পূজা। তো এতিয়া আমি আহি পালোঁ। তো ভগৱতী মানে গোসাঁনীৰ আগত সেৱাটি লোৱাৰ আগতে চেণ্ডেলযোৰা খুলি লওঁ ৰ'বক। তো এতিয়া চেণ্ডেল খুলি আছোঁ, তাৰে আগতে কৈ দিওঁ আপোনালোকক হেপী দুৰ্গা পূজা দিলোঁ। এইবাৰ সেৱা কৰিব যাওঁ। এইবাৰ কিন্তু পূজা ভাৱ নাই ইমান এটা। মানে কি অৱস্থা আহিছে আপোনালোকে নিজে জানে। কৰোণা মহামাৰীতো ভগৱানক খাটিছোঁ যেন অহাবাৰলৈকে দুৰ্গা পূজা ভালদৰে মানে চাব পাৰিম। এইবাৰ একদমেই পূজা লগা নাই। মানে যোৱাবাৰে যেনেকুৱা মানে আছিল, এইটো ওচৰৰে পূজা আৰু দিনৰ ভাগত চাব আহিছোঁ যেন ভালকৈ দেখাব পাৰোঁ। মানে বুজি পাইছে বোধহয়। ওচৰৰে পূজা এখন, মানে ক'তো দূৰত যোৱা নাই। মানে ধাৰাপুৰ, আমাৰ দূৰৰ মানে ধাৰাপুৰত প্ৰতিমাহে অনা নাই, ইয়াতে আনিছে যে সেইটোৱে বহুত ডাঙৰ, মানে বেছি ডাঙৰ কৰা নাই। তথাপিও যিখিনি পাৰোঁ সেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। তো এতিয়া সেয়া এটা ল'ম আমি, বোপাই ধন আৰু মই। মজা লাগিব কিন্তু, মানে পূজা চাব আহিছোঁ যে সেইটোৱে মোৰ বহুত ডাঙৰ মানে ভাল অনুভৱ আহিছে এটা। তো এতিয়া আপোনালোকে মিউজিক শুনকচোন অলপমান দেৰি। আৰু ভিডিঅ'টো বহুত লম্বা হ'ল, মানে বহুত বকি আছোঁ মই। আপোনালোকে নিশ্চয় বেয়া পাইছে, যদি বেয়া পোৱা নাই ঠিকে, যদি বেয়া পাইছে চৰি। এতিয়া পূজা ভাল হোৱা নাই আৰু এতিয়ালৈকে আমি আহিছোঁ এয়া দুৰ্গা পূজা। এয়া আমাৰ দুৰ্গা পূজা মই পতালোঁ বাপা। তো এতিয়া ভোগ দিছে, ভোগ খাই আছোঁ আৰু। খাই দিছোঁ। তো বোপাই ধন আৰু মই এতিয়া ভোগ খাই আছোঁ। বোপাই ধন কেনে লাগছি খাই? নিশ্চয় ভালে লাগছি। খালোঁ দিয়ক আজি পূজাৰ ভোগ, মানে এইবাৰ নতুন ষ্টাইলত, বেছি পেণ্ডেলো দিয়া নাই। এইটো ভকুণ্ডাৰ। তো এতিয়া পূজা চালোঁ, ভোগ চোগ খালোঁ, এতিয়া আমি যাবলৈ ওলাইছোঁ। যাওঁ না? যাওঁ দিয়ক, যাওঁ, টাটা দি। টাটা। আমি দিনৰ ভাগতে পূজা চালোঁ এতিয়া না বোপাই ধন, হয় না নহয়? দিনৰ ভাগত পূজা চালোঁ না ৰাতি চাব লাগে না? গধূলিও চালোঁ দে আৰু মোৰ মানে এতিয়া গধূলি হোৱা নাই, তথাপিও ৰাতিপুৱাতে আহিলোঁ ওচৰতে দুৰ্গা পূজা। কি জানো ধনে এতিয়া ঝুলি আছে। বোপাই ধন ময়ো বহো না, ময়ো সৰু ছোৱালী হওঁ আজি বহিম এতিয়া আৰু মই। বোপাই ধনে এতিয়া ঝুলে, ভয় কৰিছা নেকি? এখন বোপাই ধৰণৰ স্কুল হয়, বহুত আছে চাওক। এইফালে এইটো আছে
আৰু মোৰ পিছফালে এখন কি গাড়ী দেখিছে বাইক হাই ফ্ৰেণ্ডছ তো এতিয়া ঝুলি আছোঁ আজি ময়ো সৰু চলি হৈ গ'লোঁ বপাই ধনক দেখা পাই মোৰো উঠিব মন গ'ল তো বপাই ধনৰ স্কুলৰ এইখনত মনে মনে আহিলোঁ নাই চুৰ বুলি নাভাবিব আৰু তো হৈ গ'ল আজি ময়ো সৰু ছোৱালীৰ দৰে বাইক চলাই আছোঁ বপাই ধনৰ স্কুলত বাইক চলালোঁ আজি এইখন বাইক লৈ যাওঁ নেকি ঘৰত লৈ যাওঁ এনেই ৰ'ব নাই এনে কৈছোঁ মজা লাগিছে পানী তো বপাই ধনে সিফালে আছে তুলনিত ৰ'বক মই নামি ল'লোঁ তো ইফালে বপাই ধন আছে বপাই ধন কি ক'বা বপাই ধন ভাল লাগিছেনে দুখ পাইছা নেকি ভয় লাগিছে নেকি তো বপাই ধনৰ স্কুলত বহুত কিবা কিবি খেলিবলৈ বস্তু আছে বপাই ধনে স্কুলত আহি ভাল পোৱা নে ভাল পাওঁ দিয়া ভাল পা অঁ বঢ়িয়া খেলা বস্তু আছে আজি ময়ো ঝুলিলোঁ অলপমান ফ্ৰেণ্ডছ এনেকৈ হাঁহি ধেমালিৰে আমাৰ আজিৰ দিনটো কটালোঁ হয়নে নহয় হয় দিয়ক দুৰ্গা পূজা সিমান এটা আগৰ দৰে ভাল নাই কাৰণ কৰোণা হয়নে নহয় হয় দিয়ক হয় দিয়ক তো এইখিনিতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট লগতে লগতে ছাবস্ক্ৰাইব ছাবস্ক্ৰাইব নহয় ছাবস্ক্ৰাইব ধন্যবাদ